হেল্ল' গাইজ, স্বাগতম টু পলাশ ব্লগলৈ। আজি আপোনালোক মই গোলাঘাট টাউনলৈ লৈ গৈ আছোঁ। এয়া চাওক আমাৰ ৰাস্তাৰ অৱস্থা, গোটেইখন বোকা বোকা বোকা। গোটেই ইয়াত এতিয়া একাঠু পানী হয়, লাহে লাহে যিহেতু বৰষুণ যাক দি আছে। এয়া পানী চানী খচকীয়া গৈছোঁ আৰু আপোনালোকৰ কাৰণে দেখাবলৈ এখন নতুন জেগা দেখাওঁ। চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰক। এয়া গাড়ীখন উলিয়াই আছে ফাইনেলি আমাৰ খুৰাজনে। এয়া পূৰা বোকা এইখিনি হাততো। এয়া লৈ ল'লোঁ গন্ধা পেকেট এটা, মুখখনত চোবাই চোবাই যাবলৈ। এয়া সুন্দৰ এক প্ৰকৃতিৰ মাজে মাজে গৈ আছোঁ। এয়া ৰাস্তা, এয়া ছাইডত বাগান, পূৰা ধুনীয়া বৰষুণ দি আছে লাহে লাহে। বতৰ অকণ ডাৱৰীয়া, ভাল লাগিছে। ৰ'দ দিলে নহ'লে গোটেই গা চা পুৰি যায়। এতিয়া ভাল লাগিছে। আমি বাইপাছৰ ৰাস্তা হৈ গৈ আছোঁ। সেই গাইছ, আমি পাই গ'লোঁ পূৰা বাংলা। এয়া চাওক মেজিক চেজিক পূৰা ৰখাই থৈ দিছে। গাড়ী চাড়ী আজি নায়েই, একদম ৰাস্তা পূৰা খালী। এয়া নতুন BOC এটা খুলিছে, এইটো চাওক পূৰা পতকা দেখিছে ধুনীয়া। তাৰ আগফালে একদম বহিবলৈ চকীও দি দিছে, ইউনিক তাৰমানে BOC। গাইছ এয়া ভিডিঅ' চাই যাওক, আপোনালোকে মনোৰঞ্জনৰ দৃশ্য উপভোগ কৰি পথাৰৰ একদম ছাইডৰ গোটেই একদম ধুনীয়া দৃশ্য চাই যাওক। সেই গাইছ, আমি ৰঙাজান পাবলৈ হৈ গৈছে। এয়া চাওক মোৰ পোনে পোনে পূৰা এইফালে ডিফু যায়, আৰু এইফালে আমি গোলাঘাট ৰ'দত সোমাই দিলোঁ। আৰু কৃষ্ণচূড়া ফুল পূৰা ফুলি আছে। চাওক কাষে কাষে কৃষ্ণচূড়া গছ, এয়া গোটেই কৃষ্ণচূড়াৰে গছ পূৰা ফুলি আছে। আৰু ৰাস্তা গোটেই কৃষ্ণচূড়াৰ গছ আপুনি দেখিব পাব। আৰু আমি গোলাঘাট গৈ আছোঁ লাহে লাহে কৰি। বৰষুণটো এতিয়া কমিছে অলপ অথনিতকৈ। এইখনেই হৈছে ধনশিৰি দলং। আমি লাহে লাহে ধনশিৰি দলঙৰ ওপৰেদি আগুৱাই গৈ আছোঁ। গোলাঘাট পাবলৈ বেছি দূৰ নহয়, ধনশিৰি দলঙৰ পৰা ওচৰতে। আৰু অকণ পিছত আমি গোলাঘাট টাউন পাই যাম। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে একেলগে মোৰ লগত চাই যাওক। গাইছ এয়া চাওক, আমি গোলাঘাট সোমাই গ'লোহি টাউন। আৰু এয়া জগন্নাথৰ ৰথযাত্ৰা হৈ আছিলে অলপ আগত। আমি অকণ অহাত দেৰি হ'ল, আমি সেইকাৰণে চাব নাপালোঁ। বন্ধুসকল চাওক, পূৰা গোলাঘাট টাউনত পূৰা ভিৰ হৈ আছে। যিহেতু জগন্নাথৰ ৰথযাত্ৰা হৈছিলে, আমি লাহে লাহেকৈ আগুৱাই গৈ আছোঁ। ৰখি ৰখি যাব লগা হৈছে। আমি এয়া চাওক দিয়া কলেজ পাই গৈছোঁহি। এইখন দিয়া কলেজৰ মেইন মুখ্য গেট হয়। আৰু আমি লাহে লাহে গৈ আগুৱাই গৈছোঁ।
বন্ধুসকল মই গোলাঘাট ৰিলায়েন্স কলেজলৈ আহিছিলোঁ আমি পাই গ'লো গোলাঘাট ৰিলায়েন্স কলেজ চাওক আপোনালোকে এইখন হৈছে আমাৰ ৰিলায়েন্স কলেজৰ গেট সেই গাইছ আমাৰ যিহেতু ৰিলায়েন্স কলেজৰ কামটো আছিলে আমাৰ ৰিলায়েন্স কলেজৰ কামটো এতিয়া শেষ হ'ল আৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ বন্ধুসকল ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন পুনৰ ভিডিঅ' এটাত লগ পাম বুলি মই আশা কৰিছোঁ